সাবস্ক্রাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড ইভিনিং শিক্ষক বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল বহুত দিন হল মই কোনো ভিডিঅ' আপলোড কৰিব পৰা নাই কাৰণ মই আপোনালোকৰ বাবে 504 আৰু 505 ৰ এছাইনমেন্টৰ উত্তৰবোৰ ৰেডি কৰি আছো তো আৰু অলপ সময় লাগিব সেইবোৰ ৰেডি হওঁতে তো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই সেইবোৰৰ উত্তৰ আপোনালোকৰ সন্মুখত লৈ আহিলে আপোনালোকে নটিফিকেশনটো পাই যায় তাৰ বাবে বেল আইকনটো প্ৰেছ কৰিব তো আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো যে আপোনালোকে আগতে যিদৰে NIOS পৰীক্ষাৰ প্যাটাৰ্ন দিছিল তো সেই প্যাটাৰ্নটো বৰ্তমান পৰিৱৰ্তন কৰিছে আৰু এতিয়া আপোনালোকৰ পৰীক্ষাত পাছ কৰোতে বহুত সহজ হৈ যাব তো সেই বিষয়ে মই আজি আপোনালোকৰ সন্মুখত আলোচনা কৰিম আগৰ প্যাটাৰ্নটো মই দেখুৱাম কি ধৰণৰ আছিল আৰু বৰ্তমান কি ধৰণে এক্সামটো আপোনালোকৰ পৰা আপোনালোকে দিব লাগিব সেই বিষয়ে মই সবিশেষ আলোচনা কৰিম তো সেইভাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব মাজতে স্কিপ কৰি নিদিব হয়তো কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে এৰি যাব পাৰে তো আহক এতিয়া আৰু আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰি আমাৰ ভিডিঅ' মাধ্যমলৈ যাও তো প্ৰথমতে মই দেখুৱাই দিছো আপোনালোকক আমাৰ আগতে কি ধৰণে এক্সামৰ কোৱেশ্চন পেপাৰবোৰ দিয়া হৈছিল ইয়াতে চাও পাইছে মই এইটো আগতে আপলোড কৰিছিলো আপোনালোকৰ বাবে আগৰ বছৰৰ প্ৰশ্ন কাকত তো ইয়াতে চাও পাইছে ইয়াতে কোৱেশ্চন প্যাটাৰ্নটো কেনেকুৱা দিয়া আছে কোৱেশ্চন নম্বৰ 1 to 15 are multiple choice questions having 1 mark অৰ্থাৎ আপোনালোকৰ 15টা প্ৰশ্ন 1 নম্বৰৰ আছিল আৰু 2 নম্বৰ দিছে question answer 16 to 30 are very short answer type question having 1 mark each তো ইয়াতে আৰু 15টা দিয়া হৈছে আপোনালোকৰ short type question যেটো 1 নম্বৰৰ হয় তাৰ পিছত তৃতীয় নম্বৰত দিয়া আছে question answer 31 to 40 are short answer type questions having 2 marks আৰু ইয়াতে দিয়া আছে আপোনাৰ 10টা প্ৰশ্ন আৰু ইয়াতে দিয়া আছে 2 নম্বৰৰ 10টা প্ৰশ্ন তাৰ পিছত চতুৰ্থ আছে ইয়াতে আপোনালোকৰ দুটা প্ৰশ্ন লিখিব লাগিব 10 নম্বৰকে question number 41 to 42 are long answer type questions having 10 marks আৰু ইয়াতে দুটা প্ৰশ্ন উত্তৰ লিখিব দিছে আপোনালোকৰ 10 নম্বৰৰ তো এইটো হল আমাৰ আগতে এই ধৰণে প্ৰশ্ন কাকতবোৰ দিয়া হৈছিল তো বৰ্তমান হেতু পৰিৱৰ্তন কৰি আপোনালোকৰ বাবে সহজ কৰি লৈ আহিছে NIOS তো আহকচোন হেতু আমি চাই লওঁ তো মই ইয়াতে ডাউনলোড কৰি ৰাখিছো হয়তো আপোনালোকে এইবোৰ আগতে ডাউনলোড কৰিছে তো যদি ডাউনলোড কৰা নাই আপোনালোকে ডাউনলোড কৰি লব NIOS ৰ অফিস ওয়েবসাইটত গৈ আপোনালোকে ষ্টাডি মেটেৰিয়েলত যাব তাতে এইখিনি বস্তু পাব স্যাম্পল কোৱেশ্চন হিচাপে হেতু দিয়া আছে তো ইয়াতে চাও পাৰিছে আপোনাৰ প্ৰথমতে ইয়াতে দিয়া আছে কেইটা 10টা কোৱেশ্চন দিয়া আছে আপোনালোকৰ বাবে প্ৰতিটো মাল্টিপল চয়েস প্ৰশ্ন হয় তো এই প্ৰশ্নত আপোনালোকৰ 2 নম্বৰকে পাব তো চাও পাৰিছে প্ৰথমতে আপোনালোকক দিয়া হৈছিল মাল্টিপল চয়েস প্ৰশ্নৰ বাবে 15টা প্ৰশ্নৰ বাবে 15 নম্বৰ আছিল আৰু ইয়াতে 10টা প্ৰশ্নৰ বাবে আপোনালোকক দিয়া হ'ব 2 নম্বৰ কৰি মুঠ 20 নম্বৰ তাৰ পিছত আহক আমি এই 15 প্ৰশ্নৰ পিছত চাও তো ইয়াতে চাও পাৰিছে write any 6 of the following in about 150 words each অৰ্থাৎ আপোনালোকৰ 150টা শব্দৰ ভিতৰত আপোনালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ দিব লাগিব ইয়াৰ পৰা আপোনালোকে 6টা প্ৰশ্নৰ উত্তৰহে লিখিব লাগিব ইয়াতে অথবা প্ৰশ্ন বহুত কেইটা দিয়া আছে এইটো এটা আপোনালোকৰ বাবে সুবিধাজনক হ'ব মই ভাবো তো 6টা প্ৰশ্নৰ বাবে আপোনালোকৰ প্ৰতিটো প্ৰশ্ন 5 নম্বৰকে অৰ্থাৎ 30 নম্বৰ দিয়া হ'ব তাৰ পিছত সেকশন সি লৈ আহক ইয়াতে চাও পাইছে 4টা প্ৰশ্ন দিয়া আছে তাৰে মাজত আপোনালোকে দুটা প্ৰশ্নৰ উত্তৰহে লিখিব লাগিব আৰু প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকক দিয়া হ'ব 10 নম্বৰ অৰ্থাৎ ইয়াতে টোটাল হল 20 নম্বৰ তো আপোনালোকৰ এইটোৱে হল মুঠ 70 নম্বৰৰ প্ৰশ্ন কাকত তো এই মতে আপোনালোকে প্ৰিপাৰেচন লব
আৰু MCQ এইবোৰ প্ৰশ্ন যে আছে এইবোৰ হল আপোনালোকক প্ৰথমতে দিয়া SWAYAM এপছত যিবোৰ MCQ টেষ্ট লোৱা হয় এইবোৰৰ ভিতৰৰ পৰাই এইবোৰ প্ৰশ্নৰ দিয়া হ'ব তো সেইভাবে আপোনালোকে MCQ বোৰ ভালদৰে কমপ্লিট কৰাৰ চেষ্টা কৰিব এই ভিডিওটো আৰু দীঘল কৰিব বিচৰা নাই তো ভিডিওটো ভাল লাগিলে লাইক এটা নিশ্চয় কৰিব আৰু শেয়াৰ কৰিব আপোনালোকৰ বন্ধুহঁতৰ লগত যাতে তেওঁলোকেও এই বৰৰ বিষয়ে জানিব পাৰে আৰু নতুন বন্ধুসকলক মই জনাব বিচাৰো যদি আপোনালোকে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই সাবস্ক্ৰাইব কৰি লওক কাৰণ মই NIOS এৰ ওপৰত আৰু গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ সন্মুখত লৈ আহিম তো লগ পাম নতুন এটা ভিডিওৰ সৈতে ভিডিও দেখাৰ বাবে ধন্যবাদ